আহিছে 13 তাৰিখে হ'ব কেনেকুৱা ঢলাই উপনিৰ্বাচনৰ এইবাৰ আমাৰ 5টা সমষ্টিতে পৰিৱেশ অত্যন্ত ভাল 4টাতো আমাৰ মিত্ৰ দলৰ সমষ্টি আছিল আৰু এই 4টাত বিজয় 100% সুনিশ্চিত সামগুৰি সমষ্টিটো যেহেতু বিৰোধী দলৰ লগত আছিল কিন্তু এইকেইটা দিনত আমাৰ যেটো পৰিৱেশ আমি দেখিছো সেই পৰিৱেশ বা বিৰোধী দলৰ যেটো হতাশা দেখিছো তাৰ পৰা আমি নিশ্চিত যে এবাৰ সামগুৰিও জিকিব পাৰিম যোৱা নিৰ্বাচনত সামগুৰিত আমি অলপ ভোটতে আমি পৰাজয় বৰণ কৰিছিলো গতিকে এইবাৰ সেই ভোটখিনি আমি মেকআপ কৰিব পাৰিম বুলি ভাবিছো গতিকে আমাৰ 5টাৰ ভিতৰত 5টা সমষ্টিয়ে জিকাৰ লক্ষ্য ৰাখি আমি নিৰ্বাচনত অৱতীৰ্ণ এই বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ মতে তেওঁলোকৰ ধৰাই আন্তঃকণ্ডলে কংগ্ৰেছ জয়ীৰ সহায় কৰিব আমাৰতো কোনো অন্তঃকণ্ডল নাই তেওঁলোকে কোন অন্তঃকণ্ডল দেখিছে মই নাজানো আৰু ঢলাইত এজন আমাৰ জ্যেষ্ঠ নেতাই নমিনেশ্যন দিছিল তেওঁ পিছত উদ্ৰ কৰি ল'লে গতিকে আমাৰ তাত কোনো অন্তঃকণ্ডল নাই গতিকে 91 চনতে যেটো সমষ্টি আমি জিকিছো সেই সমষ্টিটো আৰু 2024 চনত চিন্তা কৰিবলগীয়া একো কথা নাই গতিকে 91 চনত যি সময়ত অসমত ভাৰতীয় জনতা পাৰ্টি প্ৰথম খোপনি পুতিছিল তেতিয়াই সেই চিটটো আমি জিকিছিলো ভাৰতীয় জনতা পাৰ্টি গতিকে এতিয়াতো 2024 চনত চাৰিওফালে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা হৈছে গতিকে এই সময়ত মানে ঢলাইৰ চিটটোলৈ কিবা আলোচনা কৰিব লগা আছে বুলি মই নাভাবো অমিয় কান্দিত আছে যে মনোনয়ন প্ৰত্যাহাৰ কৰে তাৰ বাবে আপোনালোকৰ বেছি সুবিধা ভোটত জয়লাভ কৰাত বেছি অমিয় কান্তি দাস যেহেতু আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কৰ্মী আছিল আৰু বহুদিন ধৰি আমাৰ দলৰ আদৰ্শৰ লগত বা সংঘৰ আদৰ্শৰ লগত থকা ব্যক্তি গতিকে তেনেকুৱা এজন ব্যক্তি আমি কেতিয়াও দলৰ পৰা হেৰুৱাব নিবিচাৰো আৰু তেখেতৰ যেটো ক্ষোভ সেই ক্ষোভটো কেতিয়াও দলৰ বিপক্ষে বা আমাৰ মুখ্যমন্ত্ৰী বা ৰাজ্যিক সভাপতিৰ বিপক্ষে নাছিল তেওঁৰ ব্যক্তিগত স্থানীয়ভাৱে কিছু স্থানীয় নেতাৰ প্ৰতি তেওঁৰ ক্ষোভ আছিল আৰু এই কথাখিনি যেতিয়া আমি পাতিছিলো তেওঁ লগে লগে সন্মান হৈছিল কাৰণ তেওঁ দলৰ এজন ভাল কৰ্মী দলটোক তেওঁ যোৱা 3টা দশক সেৱা কৰিছিল গতিকে তেওঁ কেতিয়াও দলৰ বিপক্ষে নাযায় আমি এই কথাটো জানিছিলো সাময়িক ক্ষোভ এটা আছিল আৰু এই ক্ষোভটোৱে বহিঃপ্ৰকাশ অকমান হৈছিল সিমানেই আৰু বিহালীত কিন্তু আপোনাৰ গৌৰৱ গগৈয়ে তেওঁ দাবী কৰে যে এবাৰ কংগ্ৰেছৰ হাতলৈকে চিটটো যাব আৰু যেহেতু বিজেপিৰ মাজত এটা অন্তঃকণ্ডল তাত হৈ আছে আচলতে মই এটা কথা বুজি পাওঁ যে অসমৰ জনগাঁথনি অসমৰ ৰাজনৈতিক পৰিৱেশ এইবিলাক বুজি উঠিবলৈ গৌৰৱ গগৈক অকমান হয়তো সময় লাগিব বিহালীৰ জনগাঁথনি বিহালীৰ ইতিহাস বিহালীৰ প্ৰতিটো নিৰ্বাচনৰ যি ইতিহাস এই ইতিহাস একেবাৰে স্পষ্ট কৰি থৈছে যে ভাৰতীয় জনতা পাৰ্টি তাত বিপুল ভোটত বিজয়ী হ'ব তাৰ জনগাঁথনি তাৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা মৰম বা যোৱা বিগত নিৰ্বাচনসমূহত আমাৰ যি ফলাফল এইবিলাকে একেবাৰে স্পষ্ট কৰি থৈছে যে বিহালী আমি বিপুল ভোটত জিকিম হয় আমাৰ মাজত টিকট বিচাৰি থকা এজনে টিকট নাপায় বেলেগ দললৈকে তেওঁলোকক হায়াৰ কৰি লৈ গৈ তেওঁৰ দ্বাৰা ইলেকশ্যন জিকাৰ যেটো নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যেটো সপোন এই সপোনবিলাক আচলতে ৰাজনীতিত নজনা মানুহে কৰে গতিকে মই ভাবো যে তেওঁ সেই ধৰণৰ ৰাজনৈতিক অভিজ্ঞতা গোটাব পৰা নাই যে তেওঁ ভাবিছে যে আমাৰ দলত আছিলে গতিকে আমাৰ দলৰ মানুহ এজনক তেওঁ লৈ গৈ প্ৰাৰ্থিত্ব দি তাক জিকাই লৈ যাব সেই যেটো ধাৰণাটো আচলতে ভুল কিন্তু দালালৰ প্ৰসংগ আহিছে ইটা দালাল মাটিৰ দালাল এনেকুৱা দালালৰ প্ৰসংগ আহিছে বিশেষকৈ নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কথা বিভিন্নজনে উলিয়াব কিন্তু আজিৰ তাৰিখত অসমৰ ৰাইজ ইমান সচেতন অসমৰ ৰাইজে প্ৰতিটো কথা বুজি পায় আৰু প্ৰতিটো কথা বুজিয়ে নিৰ্বাচনত ভোটদান কৰে গতিকে মই সেইকাৰণে অসমৰ ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বক অগাধ বিশ্বাস কৰে আৰু এই নেতৃত্বৰে অসমখন আগবাঢ়িব বুলি তেখেতসকলে ভাবি প্ৰতিটো নিৰ্বাচনতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সদায় ভাৰতীয় জনতা পাৰ্টিক ভোট দি আহিছে বা মিত্ৰ দলক ভোট দি আহিছে আমি আজিৰ তাৰিখত 5খনৰ 5খনে পাম বুলি আশাৰে নিৰ্বাচন সন্মিলিত মৰ্চা কিন্তু আঁতৰি গ'ল কংগ্ৰেছৰ পৰা তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিহেতু এই যিটো সন্মিলিত মৰ্চা মই প্ৰথম দিনাই কৈছো যে এইটো কোনো মৰ্চা নহয় এইটো হ'ল এইজনমান মানুহৰ মানে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে লগ হোৱা এটা ব্যৱস্থা আৰু কংগ্ৰেছ দল ভাঙনৰ যেটো ৰাজনীতি এইটো বহুত আগৰ পৰা অভ্যস্ত কাৰণ মই এই যেটো তেওঁলোকে অসম এটা ক্ষুদ্ৰ অসম কিবা কেইটামান দল লৈ কৰিব খুজিছিল আমাৰ যিখন বৰ অসম ডাঙৰ অসম সেই বৰ অসমখনক 7 ভাগ কংগ্ৰেছে কৰিছিল
গতিকে ইমান ডাঙৰ বৰ অসমখনকে কংগ্ৰেছে 7 ভাগ কৰাৰ বিভাজনৰ ৰাজনীতি জানে আৰু এইটোতো অকমান কেইটামান মানুহ লগ হৈ পেলাই এটা অসম নামেৰে এটা দল কৰিছিল গতিকে সেই মঞ্চখন যে ভাঙিব আমি প্ৰথম দিনাই জানো আৰু এতিয়াতো আৰু মঞ্চখনৰ স্থিতি একোৱেই নাই দেখিলেই গম পায় যে এইখন স্থিতি নাই কাৰণ যাক সভাপতি দিছে তেওঁৰ লগত তেওঁৰ ড্ৰাইভাৰ তেওঁৰ ৰান্ধনি এইবিলাকো তেওঁৰ লগত আছে নে নাই সন্দেহ গতিকে বেলেগ মানুহতো আৰু থাকিব ক'ত থাকিব তেওঁ নিজে অকলে এটা দল বিহালী গৌৰৱগৈ বাৰে বাৰে কৈছে যিবোৰ মিটিং আছে তাতে কৈছে এইবাৰ যোৰহাটৰ নিচিনা একে পুনৰাবৃত্তি হ'ব বিহালী বুলি কৈ আছে মানে কথাটো হ'ল যে তেওঁৰ ক'ৰবাত কিবা এটা সৌভাগ্য বা যি আছিল যোৰহাটত সেইটোৱে তেওঁ ভাবি আছে যে সদায় সেইটোৱে কৰিব পাৰিব এইবাৰ বিহালী নিৰ্বাচনৰ পিছত বাকী তেওঁ যিখিনি কথা ক'ব লাগে কম বিহালী নিৰ্বাচনটো হৈ যাব আন এটা প্ৰসংগ যিটো পৰস্পৰ বিভাগৰ দায়িত্বত আপুনি আছে দীঘলী পুখুৰীলৈ বিভিন্ন প্ৰতিবাদ এতিয়া ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰি দিছে মই ভাবো যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়াৰ পিছত এই কথালৈ আৰু বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে তেখেতৰ ছ'চিয়েল মিডিয়াত কি হ'ব কি কথা গোটেইখিনি কৈ দিছে গতিকে ইয়াক লৈ আৰু মই নাভাবো যে ইয়াক লৈ কিবা বিতৰ্ক কোনোবাই যদি মুখ্যমন্ত্ৰীৰ বক্তব্যক আশ্বস্ত হ'ব নোৱাৰে তাততো আমাৰ উপায় একো নাই আমাৰ কথা হ'ল কি চৰকাৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলি আছে গতিকে চৰকাৰৰ বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তেখেতে সেই বিভাগটোৰ PWD ডিপাৰ্টমেণ্টৰ তেখেতে মন্ত্ৰী তেখেতে আশ্বস্ত কৰাৰ পিছত যদি কোনোবাই আশ্বস্ত হ'ব পৰা নাই তেতিয়াহ'লে তাততো আৰু আমাৰ ক'বলগীয়া একো নাই কিছুমান মানুহ থাকে যে তেওঁলোক আশ্বস্ত হৈও আশ্বস্ত নোহোৱাৰ ভাও জুৰি থাকে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ কিবা এটা ইছ্যু পালে সেইটো ইছ্যুক লৈ মানে আলোচনা কৰি থাকিব বিচাৰে তেনেকুৱা মানুহকতো আমি আশ্বস্ত কৰিব নোৱাৰো গতিকে টোপনি যোৱা মানুহক টোপনিৰ পৰা উঠাব পাৰি আলোচনা কৰি থাকিব বিচাৰে তেনেকুৱা মানুহকতো আমি আশ্বস্ত কৰিব নোৱাৰো গতিকে টোপনি যোৱা মানুহক টোপনিৰ পৰা উঠাব পাৰি কিন্তু টোপনিৰ ভাও যোৰা মানুহকতো টোপনিৰ পৰা উঠাব নোৱাৰি গতিকে কোনোবাই আশ্বস্ত নহ'লে আমি কি কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো স্পষ্ট ভাষাৰে কৈয়ে দিছে যে কি কৰিব ওলাইছে আৰু আমাৰ দেশখনৰ উন্নয়নো হ'ব লাগিব তাৰ লগে লগে আমাৰ প্ৰকৃতি ৰক্ষা আৰু যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত কোটিৰ ঘৰত গছপুলি ৰোপণ কৰি বৃক্ষৰোপণৰ কাৰ্যসূচী কৰা হয় সেইজন মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত যদি আশ্বস্ত নহয় তেতিয়াহ'লে আৰু আমি ক'বলগীয়া এক প্ৰকাৰ ক'ব পাৰি যে সৌন্দৰ্য অটুট থাকিব সৌন্দৰ্য অটুট থাকিব আমাৰ যি ঐতিহ্য সেইটো অটুট থাকিব তাৰ লগে লগে বিকাশ হ'ব দীঘলী পুখুৰী সৌন্দৰ্য বৰ্ধনৰ বাবে যিহেতু আপুনি বিভাগীয় মন্ত্ৰী কিবা ব্যৱস্থা গ্ৰহণ কৰিব দীঘলী পুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে এটা সময়ত আমি ব্যৱস্থা লোৱাৰ সময়তো এই ধৰণৰ কিছুমান বিতৰ্ক হৈছিলে যে দীঘলী পুখুৰী বিক্ৰী কৰি দিলে দীঘলী পুখুৰী অমুক হ'লে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আহিছিল সেই সময়ত আমি সেইকাৰণে ৰখাই দিছিলোঁ আৰু এতিয়া যিহেতু তাত ফ্লাইঅভাৰখন হৈ যাব ফ্লাইঅভাৰখন হোৱাৰ পিছতে আমি দীঘলী পুখুৰীক লৈ ডাঙৰ পৰিকল্পনা আমাৰ আছে আৰু ফ্লাইঅভাৰখনৰ কামখিনি হৈ লওক তাৰ লগত সংগতি ৰাখি আমি দীঘলী পুখুৰীৰ উন্নয়নৰ কাৰণে বা ৰাইজৰ সকলো ধৰণৰ সুবিধা থকা ব্যৱস্থাবিলাক আমি কৰিম ঠিক আছে